Hello friends, বৰষুণৰ মাজতে যাত্ৰা আৰু আপোনালোকৰ বাবে এটা নতুন ট্ৰেভেলিং ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই ব্লগটোলৈ আৰু বলক এখন ধুনিয়া নতুন ঠাই চোৱাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰো দুয়ো কাষে সেউজীয়া আৰু সেউজীয়াৰ মাজেদি যি পথ আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেদি আমি আগবাঢ়িছো কোৱাই নাই নহয় আমি বিহপুৰীয়াৰ পৰা আসলতে আহিছো আৰু এতিয়া আমি যিখন জিলালৈ যাম নকওঁ ন ভিডিওটো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব বতৰ খুব বেছি ভাল নহয় বহুত বেছি বৰষুণ আৰু উপায় নাই বাৰিষাৰ বতৰ এনেকুৱাই হ'ব আৰু এইকেইদিন হাতও লাগি আছে সেইবাবে বতৰ খুবেই বেয়া মাজতে বহুত বেছি বৰষুণ পালো এতিয়া লাহে লাহে বৰষুণ নাই পোৱা আৰু আমাৰ যেহেতু লকডাউনো শেষ হোৱা নাই সেইবাবে ৰাজপথ একেবাৰে খালী চাহবাগিচাতে আমাৰ জীৱন আমি এখন চাহবাগিচা পাইছোঁ অনুমান কৰিছে নেকি বাৰু আপোনালোকে ক'ত পাইছোহি চাহপাত তুলি আছে বহুত বেছি ধুনীয়া লগা হৈছে সেউজীয়া সেউজীয়া মাজে মাজে গছবোৰ নামিবলৈ মন গৈছে কিন্তু উপায় নাই তো আমি আহি ফাইনেলি বিশ্বনাথ জিলাত সোমালো আসলতে আগতে কৈ দিয়া নাছিলোঁ বিশ্বনাথ জিলালৈ আহিছিলোঁ আপোনালোকে হয়তো অনুমান কৰিব পাৰিছিলে তো ইয়াতে অকণমান কাম আছে কাম কৰি সোনকালে ঘূৰি যাম আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈকে ৱাও ইমান বেছি ধুনীয়া লগা হৈছে বিশ্বনাথ জিলাত অৱস্থিত এছিয়াৰ সবাতোকৈ ডাঙৰ চাহ বাগিচাখনেই হৈছে মোনাবাৰী চাহ বাগিচা আৰু আমি এতিয়া এই চাহ বাগিচাৰ মাজেদি যি পথ আছে আগুৱাই আহি আছোঁ চাওক নামি পেলাই আচলতে দেখুৱাবলৈ মোৰ খুবেই ইচ্ছা আছিলে কিন্তু আচলতে নোৱাৰিলোঁ তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ যিমান পাৰোঁ মই ভিডিওটো গাড়ীৰ পৰাই কৰিব চেষ্টা কৰিছোঁ বহুত বেছি ধুনীয়া লগা আজি ইমান ভাল লাগিলে মনটো আচলতে বহুত দিনৰ পাছত ওলাই আহিছোঁ এনেকৈ খুব ভাল লাগিলে আৰু আপোনালোকো আহিবচোন কেতিয়াবা পিছে আজিৰ ব্লগটো ইমানতে সামৰিব লাগিব আপোনালোকৰ যদি ভিডিওটি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো চুই থ'ব কিয়নো তেতিয়াহে আপুনি মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ ধন্যবাদ